নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অমৰ ব্লগছলৈ স্বাগতম। আৰু ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ছাইডত থকা ঘণ্টাটো বজাই দিব। মই আজি আমাৰ গাহৰি ফাৰ্মৰ এটা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। আমাৰ এই ফাৰ্মখনত সৰ্বমুঠ 15টা গাহৰি আছে, তাৰে 13টা এয়া আপোনালোকে দেখিছে ডাঙৰ, আৰু 2টা কণমানি। ইহঁত খুব কিছুদিনৰ আগতে ইহঁত জন্ম হৈছে, আৰু এতিয়া গাহৰিখিনিয়ে দানা খাই আছে। আপোনালোকক মই এয়া 8 মাহৰ পৰা 10 মাহৰ ভিতৰত তেওঁলোকৰ এয়া পৰিৱৰ্তন। তেওঁলোকৰ গ্ৰথটো খুব ভালেই। ইয়াতে মতা গাহৰি মাত্ৰ 2টা আছে, আৰু বাকী সকলো মাইকী হয়, মাইকী গাহৰি। আপোনালোকে যদি এওঁলোকৰ খাদ্য কেনেকৈ খুওৱা হয়, এওঁলোকক কি খোৱা হয়, কি খোৱালে গ্ৰথ বাঢ়ে আদি অন্যান্য কথা জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মোৰ মেইল ID থাকিব, মেইল কৰিব পাৰে, নাইতো মোৰ নেক্সট ভিডিঅ'ত মই ফোন নম্বৰ দি দিম। আৰু বৰ্তমান আপোনালোকে যদি গাহৰি ফাৰ্ম খুলিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব, আৰু মোৰ পৰৱৰ্তী ভিডিঅ'বিলাকত মই আপোনাক জনাই থাকিম এওঁলোকৰ দানাৰ যোনটো ৰুটিন, সেই ৰুটিনটো কেনেকুৱা ধৰণৰ হ'ব। কাজিয়া লাগিছে দুইটাই। আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ যে পঢ়ি থকাৰ মাজতো আমি এনেকুৱা কাম কিছুমান কৰিব পাৰোঁ, যিবিলাক কামৰ পৰা আমাৰ ইনকাম হয়। আৰু এটা কথা মই আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে কম খৰচত গাহৰি ব্যৱসায় ভাল ইনকাম হয় আমাৰ সকলোৰে। আৰু আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। মই আপোনালোকক কিমান কম খৰচত আপোনালোকে এটা গাহৰি ডাঙৰ কৰিব পাৰে, বা আপোনালোকৰ কেনেকৈ বেছি ইনকাম হয়, তাৰ বিষয়ে মই আপোনালোকক জনাব পাৰিম। আৰু মই জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা এওঁলোকৰ যি পোৱালি, সেই পোৱালি মই এভেইলেবল হ'ব, আপোনালোকে ল'ব পাৰিব। মই বৰ্তমান 6ষ্ঠ ষাণ্মাসিকৰ ছাত্ৰ। মই পঢ়ি থকাৰ মাজতে মই গাহৰি ফাৰ্ম, হাঁহ ফাৰ্ম আৰু অন্যান্য ফাৰ্ম খুলিম খুব কম দিনৰ ভিতৰতে। ব্ৰইলাৰ, কয়লাৰ, লোকেল মুৰ্গী আৰম্ভ কৰিম। মই প্ৰথমতে গাহৰি আৰম্ভ কৰিছিলোঁ, আৰু কিছুদিন আগতে মই হাঁহ ফাৰ্ম আৰম্ভ কৰিলোঁ, আৰু অহা মাহৰ ভিতৰত মই লোকেল মুৰ্গী, কয়লাৰ, ব্ৰইলাৰ সকলো আৰম্ভ কৰিম। আৰু ইয়াতে মোৰ 5জনী গাহৰি বৰ্তমান গাভিনী হৈ আছে। সেয়া জানুৱাৰীলৈ তেওঁলোকৰ নতুন পোৱালি আহিব আমাৰ মাজলৈ। 5জনী এতিয়া গাভিনী হৈ আছে। আৰু আপোনালোকে অধিক জানিবৰ বাবে মোৰ সৈতে যোগাযোগ কৰক। মোৰ ঘৰ গহপুৰ চেঙাইগাঁও, আৰু ডেছক্ৰিপশ্যনত মোৰ মেইল ID থাকিব, আপোনালোকে মোক মেইল কৰিব পাৰে। আৰু যদি মোৰ ফোন নম্বৰ লাগে আপোনালোকক, তেতিয়াহ'লে আপোনালোকে মোক মেইলত ক'ব পাৰে, নাইতো মই নেক্সট ভিডিঅ'ত মোৰ ফোন নম্বৰ আপোনালোকক দিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। বহুত দীঘল হৈছে ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, আৰু যদি কিবা জানিব লগা আছে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব। ধন্যবাদ। আৰু পুনৰবাৰ সকলোকে অনুৰোধ, আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰিছে, বা ফাৰ্মিঙত যদি আপোনালোকৰ ইণ্টাৰেষ্টেড, তেতিয়াহ'লে আপোনালোকে মোৰ সকলো ভিডিঅ' চাব, আৰু মোৰ সৈতে যোগাযোগ কৰক। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডত থকা ঘণ্টাটো বজাই দিব, যেন মোৰ সকলো ভিডিঅ' আপোনালোকে প্ৰথমতে চাব পাৰে।
আৰু লাইক শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱসকলৰ মাজত। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে।